আজি গজেন সাবকাইটি ফ্লোর ইরিগেশন স্কিমটো আমি উন্মোচন কৰিলোঁ 2013-14 স্কিমটো আৰম্ভণি হৈছিল কিবা কাৰণত স্কিমবিলাক হৈ পৰা নাছিল জলসিঞ্চন বিভাগৰ মন্ত্ৰী হোৱাৰ পিছত মোৰ চিন্তাত এটাই কথা আছিল যে নতুন স্কিম লোৱাতকৈ বন্ধ হৈ থকা স্কিমবোৰ কেনেকৈ আমি আৰম্ভ কৰিব পাৰোঁ আৰু কিছুদিন আগতে কলাইগাঁৱতো এটা স্কিম মই উদ্ঘাটন কৰিছিলোঁ আজি ইয়াত আহিছোঁ প্ৰায় 13,000 বিঘা 13,500 বিঘা মাটিত আমি কৃষকক পানী দিব পাৰিম খেতিপথাৰ 12 মাহে সেউজীয়া হৈ থাকিব পাৰিব আৰু ইয়াৰ পিছতো কিছু কিছু বিজুতি আছে যিটো মই উপলব্ধি কৰি আছোঁ কিন্তু খেতিয়কৰ লগত আমাৰ পোনপটীয়া সম্পৰ্ক আছে হেল্পলাইন নম্বৰ চলি আছে মিটিঙতো খেতিয়কসকলক মই এইটোৱে বুজাম যে সমস্যা হ'লে আমাক জনাব জলসিঞ্চন বিভাগ কৃষি কৰা ৰাইজৰ বন্ধু হ'ব লাগিব জলসিঞ্চন বিভাগ বেলেগ চিন্তা নহয় কৃষক বন্ধু হৈহে কাম কৰিলে জলসিঞ্চন বিভাগ সফলতা লাভ কৰিব আজি 10 বছৰ পিছত সম্পূৰ্ণ হোৱা এই প্ৰকল্পটো মই ৰাইজক উৎসৰ্গা কৰিছোঁ আৰু কি স্কিম ইয়াত লোৱাৰ একো সিদ্ধান্ত লোৱা নাই স্কিম আছে এই স্কিমটো ভালকৈ চলি থাকক যিবিলাক স্কিম 10 বছৰ 8 বছৰ 15 বছৰ সম্পূৰ্ণ হোৱা নাই এই স্কিমবিলাক সম্পূৰ্ণ হওক তাৰ পিছত নতুন কিবা চিন্তা কৰা যাব আৰু নতুন এবাৰ চিন্তা কৰিলে আমি ডাঙৰ স্কিম 2-3টা কথা পাতি আছোঁ আলোচনা চলি আছে তাৰ পিছত আমি ডাঙৰ স্কিম কৰাৰ চিন্তা কৰিম যে 12 মাহে ভালকৈ মানুহে পানী পায় কালতে সম্পূৰ্ণ হ'ল বাজি 1974 নে কেতিয়া আৰম্ভ হৈছিলে 75ত আৰম্ভ হৈছিলে কিন্তু 40 বছৰ 42 বছৰ পিছত যোৱা বছৰ এই স্কিম আমাৰ সম্পূৰ্ণ কৰিলোঁ যদি এই স্কিম আপুনি কোটি টকাৰ এই স্কিমটো কিন্তু আগত যদি ভেটা দিয়া নহয় এইটো আচলতে ৰাইজে জনাইছে এইটো আপোনালোকে ৰাইজেও মোক জনাইছে এইটো যদি ইমিডিয়েটলি একশ্যন ল'ব দিছোঁ সেইকাৰণে মই ক'লোতো যে পুৰণি স্কিম চলি থকা অৱস্থাত থাকিব লাগে এইটো হ'ল ফাৰ্ষ্ট প্ৰায়ৰিটি নতুন ল'ম পুৰণাটো বন্ধ হৈ থাকিব এইটো নহয় বিহুৰ বিষয়লৈকে আহোঁ ছাৰ আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা আমি বিকাশৰ কথাটো শুনি থাকোঁ কিন্তু এই ডেমটোৰ এইফালে যিখন গাঁও আছে সেইটো খৈৰাণী বুলি কয় এলাবাৰী VGDC পৰে ওদালগুৰি ব্লকৰ আণ্ডাৰত আজি 17 চনৰ পৰা 47টা গৃহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধৰুৱা হৈ আছে 17 চনৰ পৰা কি ক'ব গৃহটো অধৰুৱা হৈ থাকিব নালাগে 1 নম্বৰ আৰু 2 নম্বৰ ক'ৰবাত বেমাৰ বেছিকৈ থাকে যাওঁতে অলপ সময় লাগে যিসকল চৰকাৰী বিষয়া অভিযন্তা আছে পৰৱৰ্তীত অসমৰ চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো চলি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনোদিন নিবিচাৰে যে দুখীয়া ৰাইজে বঞ্চিত হওক দুখীয়া ৰাইজক বঞ্চিত কৰা যিকোনো বিষয়া অভিযন্তা কৰ্মচাৰীয়ে সকাহ পাব নোৱাৰে 21 শতাব্দী ভাৰতৰ শতাব্দী আৰু এই ভাৰতৰ শতাব্দীতেই আমি সকলোৱে দেখিছোঁ ভাৰতত এক নৱজাগৰণ আৰম্ভ হৈছে সেই নৱজাগৰণ আৰ্থিক নৱজাগৰণ সেই নৱজাগৰণ শৈক্ষিক নৱজাগৰণ সেই নৱজাগৰণ সাংস্কৃতিক নৱজাগৰণ গতিকে আমাৰ যি স্বাভিমান আমাৰ যি সংস্কৃতি আমাৰ যি আস্থা আমাৰ যি শ্ৰদ্ধা তাৰ প্ৰতীক ভগৱান শ্ৰীৰামচন্দ্ৰৰ পবিত্ৰ জন্মস্থান অযোধ্যা 1556 চনত বাবৰ নামৰ এজন অসুৰে আহি সেই পবিত্ৰ মন্দিৰ ধ্বংস কৰি তাত এটা বিতৰ্কিত বাবৰি মছজিদ নিৰ্মাণ কৰিছিল আৰু প্ৰায় 500 বছৰৰ 550 বছৰৰ প্ৰায় যি আমাৰ সংগ্ৰাম সংঘৰ্ষ ত্যাগ তপস্যা তাৰ পৰিণতিত অহা 22 জানুৱাৰী তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ৰ যি চূড়ান্ত ৰায় সেই ৰায়ৰ পৰিণতিত আমি এটা সুন্দৰ এটা ভব্য শ্ৰী ৰাম মন্দিৰ তাত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশত আৰু 22 জানুৱাৰী তাৰিখে এই ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব গতিকে আমি সকলো সনাতনী আজি গৌৰৱান্বিত আমাৰ স্বাভিমান আজি উঠলি উঠিছে আৰু সকলো সনাতনীয়ে শ্ৰী ৰামচন্দ্ৰৰ এই ভব্য মন্দিৰ দৰ্শন কৰাৰ কাৰণে উদ্গ্ৰীৱ হৈ আছে 22 তাৰিখৰ কাৰণে সকলো আজি এই উদযাপনৰ কাৰণে সাজু হৈ আছে মই সকলো ৰাইজক সনাতনী ৰাইজক 22 তাৰিখে নিজৰ পদূলিমুখত এগছি ৰামজ্যোতি প্ৰজ্বলন কৰাৰ লগতে সমগ্ৰ দিনটো বিভিন্ন অনুষ্ঠান উপস্থিত থাকি আমি এই দিনটো উদযাপন কৰিবৰ কাৰণে সকলোকে বিনম্ৰতাৰে
সহৃদয়ৰে আহ্বান জনাইছোঁ। सेरफांगुरि बाजार शुरुमा माघ बिहु धामाका अफार लाबोदों। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शुरुमा 10 जानुवारिनिफ्राय 30 जानुवारिसिम माघ बिहु धामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ। नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शुरुमाव खुंफुंजानाय माघ बिहु धामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार शुरुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय 90% लन, गंनै हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन आरो माघ बिहु धामाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्रि हरफानाय जागोन। फुंखा एन्टारप्राइज बाजार शुरुमा आरो मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफायै इस्यु गिफ्ट हरफानाय जागोन। आबुङै मिथिबावनो थाखाय 8135872656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।